BTC बिसायख'थिनि फोसावदिनाय समाव रादाय होनाय बायदियैनो सुक्लाय सेरफां बियाबनि MCLA गणेश कछारिया महरीपारानिफ्राय बगामाथिसिम थांनाय लामाया गारि सालायथावै गाज्रि जानानै थानाय लामाखौ सानसेयावनो फुंनि 7 रिंगानिफ्राय 12 रिंगानि गेजेराव गोख्रै खामानि मावनानै फोजोबनानै होयो। खामानि मावनो गोसो थायोब्लादि मावनो हायै गैया बेखौनो दिनैनि समाव गणेश कछारि बिथाङा फोरमान होदों। हाग्रामा महिला डांगरियाव আহিছিলে और खिदना बहुत हजार हजार मानुह आছিলে और সেই সভাতে মই ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ মই এইবাৰ পঞ্চম BTC নিৰ্বাচনত জিকি গ'লে সুক্লাই চেৰফাঙৰ প্ৰথম কামটো হ'ব এই গান্ধী চকৰ পৰা বাঙালীপাৰালৈ যোৱা যিটো ৰাস্তা সেইটো মটৰেবল কৰা হ'ব বুলি কৈছিল আৰু 4 মাহ বা 6 মাহৰ ভিতৰত এই ৰাস্তাটো পকীকৰণ বা ওয়াইডেনিং কৰা হ'ব বুলি কোৱা হৈছিল আৰু হিচাপে ৰাইজক প্ৰতিশ্ৰুতি দিয়া মতে যোৱা 5টা বছৰত BJP UPPL আৰু AJP সন্মিলিত চৰকাৰে 5টা বছৰত এই ৰাস্তা ৰিপেয়াৰিং কৰিব পৰা নাই। ইয়াৰ কাৰণে মই সংকল্প লৈছিলোঁ এই নিৰ্বাচনী জিকি যোৱাৰ পিছত এই ৰাস্তা এদিনৰ ভিতৰতে মই মটৰেবল কৰিম বুলি এটা ইচ্ছা প্ৰকাশ ৰাইজক কৰিছিলোঁ আৰু মোৰ মনত বান্ধি ৰাখিছিলোঁ আৰু হিচাপে আজি এদিনৰ ভিতৰত গান্ধী চকৰ পৰা বঙালীপাৰালৈ মটৰেবল কৰা হ'ব আজিৰ দিনটোৰ ভিতৰত। আমাৰ গড়েশ্বৰ স্থিত PWDৰ SDO মনোজ কুমাৰ ব্ৰহ্ম ডাঙৰীয়াক মই ফোন কৰিছিলোঁ আৰু সেই গান্ধী চকৰ পৰা বাঙালীপাৰালৈ যিটো ৰাস্তা এইটো 6 মাহ ধৰি আমি মেইনটেনেন্স কৰি ৰাখি থাকিম ইয়াৰ কাৰণে এষ্টিমেট বনাবৰ কাৰণে মই দিছিলোঁ। এই হিচাপে আজি মই দায়িত্ব দি পেলাই জীৱন বসুমতাৰী ডাঙৰীয়াক মই দায়িত্ব দিছোঁ এইটো ৰাস্তা বনাবৰ কাৰণে বাকী গৈ তেখেতে বনাব আৰু এষ্টিমেট আমি বনাইহে আছে আজিৰ পৰা বনাই আছে। অলপ আগতো মই মানে SDO মনোজ কুমাৰ ব্ৰহ্ম ডাঙৰীয়াক মই অনুৰোধ কৰিছিলোঁ আৰু তেখেতে এষ্টিমেট বনাই আছে। তেখেতে 40 লাখৰ এষ্টিমেট বনোৱা বুলি কৈছে। গতিকে সেই 6 মাহত আজি আমি ইয়াত শিল দিছোঁ বৰষুণ আহিলে এইটো আকৌ দাবি যাব গতিকে এইটো আমি সদায় মেইনটেনেন্স কৰি থাকিম। আজি শিল দিছে এইটো আকৌ দাবি যাব আৰু দাবি গ'লে আগত শিল দি থাকিম মেইনটেনেন্স কৰি থাকিম এইটো মটৰেবল হৈ থাকিম এই কথা আপোনালোকক অৱগত কৰাইছোঁ। बिनि अनगायैबो MCLA गणेश कछारि बिथाङा बिसायख'थिनि समाव रादाय होनाय बायदियै सुक्लाय दैसा सेराव थानाय जोहोलावफुरि पार्कआव हाबनायखौ बेसेनायै खालामनानै होयो। बिथाङा थांनाय सोरखारनि समाव मुंख्लंनि मुङाव बेयाव फालांगि खालामदोंमोन होननानैबो अजद खालामदों। মই কৈছিলোঁ জিকি যোৱাৰ পিছতে যিটো সুক্লাই স্থিত যিটো जोहोलावफुरि পাৰ্ক আছে এই পাৰ্কত 20 টকাকৈ টিকেট লৈ পেলাই যোৱা যিটো চৰকাৰ এই চৰকাৰে বেপাৰ কৰি আছিল শ্বহীদৰ নামত পদপেন্দ্ৰনাথ ব্ৰহ্ম আৰু হখাপ নাজাৰী প্ৰতিমূৰ্তি আছে। এইটোৰ কাৰণে আমি जोहोलावफুरि পাৰ্ক বুলি নামকৰণ কৰা হৈছে। এই শ্বহীদবিলাকৰ নামত আছিলে এই শ্বহীদৰ নামতো যোৱা চৰকাৰে BJP UPPL AJP সন্মিলিত চৰকাৰে বেপাৰ কৰি আছিল। এইটো চৰকাৰে নিচিনা নাই মই নাজানো হয়তো ব্যক্তিগত যিটো EM আছিলে তেখেতে সদায় গধূলি টাইমত পইচা টকলা লৈ পেলাই ঘৰত লৈ যোৱা আছিলে এই ধৰণৰ আছিলে আৰু সেইটো মই উৎখাত কৰি ৰাইজক যোৱা পৰহি দিনৰ পৰা এই जोहोलावफुरि পাৰ্কত প্ৰৱেশ কৰিবৰ কাৰণে কোনো টিকটৰ ব্যৱস্থা নাই আমি ফ্ৰী কৰি দিছোঁ সুক্লাই চেৰফাং অঞ্চলৰ ৰাইজ।